সকল ওয়েলকাম টু মাই ইউটিউব চেনেল কেকে ব্লগছ মোৰ এটি নতুন বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ভিডিঅ'টোত আজি আমি বিশেষ এঠাইলৈ যাম, মানে বিশেষ ঠাই বুলি এইটো কাৰণে ক'লোঁ। তো এটা পাৰ্টি ৰাখিছে আমাৰ লগৰ এজন হয় ষ্টাফৰে, তো তেখেতে এটা বিশেষ পাৰ্টি ৰাখিছে। চ' পাৰ্টিটোৰ কাৰণে আমাক ইনভাইট কৰিছে। চ' আমি যাম, দেউতাও যাব, মই যাম। তো কি হয় পাৰ্টিটোত, কিহৰ বাবে পাৰ্টিটো ৰাখিছে, সকলোবিলাক আপোনালোকে তাতে গম পাব, ঠিক আছে। আপোনালোকৰ সকলোৰে প্ৰচেষ্টাৰ ফলত আজি ৰিয়েল কাউণ্ট হ'বলৈ সক্ষম হৈছোঁ। আপোনালোক প্ৰত্যেকজন ব্যক্তি যেতিয়া ৰিয়েল কাউণ্ট একোজন ৰিয়েল কাউণ্ট হ'ব, তেতিয়াহে তাৰমানে মই সফল হোৱা বা আমি সকলোৱে সফল হোৱা বুলি মই ভাবিম। আজিও কিন্তু মই সফল হোৱা বুলি মই নাভাবোঁ, কাৰণ মইহে হৈছোঁ। মই হোৱাটোৱে অকল ডাঙৰ কথা নহয়, আমি সকলোৱে কেনেকৈ হ'ম। হয়তো এই মাহত আৰু 2-3জন কেনেকৈ ওলাব, তাৰপিছত আকৌ নেক্সট কেনেকৈ ওলাব, এনেকৈ কৰি আমি সকলোৱে ৰিয়েল কাউণ্ট, আৰু আমাৰ মিছনটো হ'ব লাগে মিছন ৰিয়েল কাউণ্ট। কাৰণ ইয়াতে ৰিয়েল কাউণ্টত যিটো ইনকাম দিছে, সেই ইনকামটো ভাৰতবৰ্ষৰ কোনো কোম্পানীত তেনেকুৱা ধৰণৰ ইনকাম নাই। 50,000 বেবী মেচিঙত ৰিয়েল কাউণ্ট হয়। 50,000 বেবী মেচিঙত আপোনালোকে চাইছেই 45,000 ইনকাম। ভাৰতবৰ্ষত কোনো কোম্পানী আজিলৈকে মই পোৱা নাই যে 50,000 বেবী মেচিঙত 45,000 ইনকাম হয়। আৰু ইয়াৰ আগতে আমাৰ প্ৰথম ৰিয়েল কাউণ্ট আছিলে আমাৰ বিশ্বকা মেডাম। তেখেতৰ দিনত, মানে তেখেতৰ সময়ত, আজিৰ পৰা 3 মাহ আগত তেওঁ যেতিয়া ৰিয়েল কাউণ্ট হৈছিলে, তেখেতে পাইছিলে 52,000। এতিয়া আৰু বেছি পাইছিলে। মই আপোনালোক সকলোকে মই সেইটোৱে অনুৰোধ কৰিম, আপোনালোকে এটাই লক্ষ্য উদ্দেশ্য লওক, মিছন ৰিয়েল কাউণ্ট, বাছ এইখিনিকে, আৰু বিশেষ একো নকওঁ। আমি প্ৰত্যেকেই একোজন ৰিয়েল কাউণ্ট হৈ আমি আকৌ থিয় হ'ম, আৰু প্ৰত্যেক মাহত আমি নতুন চেলিব্ৰেশ্যন কৰি থাকিম। যিমান ৰিয়েল কাউণ্ট হ'ব এনেকুৱা চেলিব্ৰেশ্যন আমি প্ৰত্যেক ঠাইতে, আৰু যিজনে হ'ব তেখেতৰ ব্যক্তিগত নিজৰ বাক। আনন্দিত হৈছোঁ আপোনালোকে আহিছে, মোৰ এক কথাত আপোনালোকে সকলোৱে আহিছে। গতিকে এনেকুৱা সহযোগিতা আপোনালোকৰ পৰা পাই থাকিম, আৰু ময়ো সহযোগ সম্পূৰ্ণভাৱে কৰি থাকিম আপোনালোকৰ। গতিকে আমি সকলোৱে একেলগে মিলিজুলি আমি আগবাঢ়িম, এইখিনিয়ে মোৰ ক'বলৈ। जो कहना है कहना पाते हैं, लफ्ज़ होठों